की बहुत बढ़िया है। Hello everyone, welcome to my channel Mihiran's vlog. Jua 8 তাৰিখে গৈছিলো আমি পলাকবাৰী ৰাসলৈকে। 10 তাৰিখলৈকে আছিল নেকি পলাকবাৰী ৰাস। তো আমি 8 তাৰিখে গৈছিলো পলাকবাৰী ৰাস চাবলৈ আৰু এয়া পলাকবাৰী ৰাসৰ মেইন গেটখন ইমান ধুনীয়া সজাইছে। শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত উঠাই থকা সেই দৃশ্যটো ধুনীয়াকৈ গেটখনত সজাই তোলা হৈছে। ইতিমধ্যে মজুদ আছে ওপৰৰ বাহিৰে মূৰ্তিবিলাক খুব ডাঙৰ ডাঙৰ ন পুৰা খাই আছো মূৰ্তি চাই আহি বহুত মানুহ আপোনালোকে দেখিছেনে কাৰণ অঞ্চলত হৈ আছিলে এক সংগীতানুষ্ঠান আৰু ল'ৰা এজনে গান গাই আছিলে আৰু ইমান ধুনীয়া গান গাইছে কিছু সময় ৰৈ আমিও অনুষ্ঠান উপভোগ কৰিলোঁ আৰু এতিয়া আহিছোঁ আমি বজাৰখনলৈ ল'ৰাই কিনিলে চশমা আৰু এয়া ঘড়ী চশমা আৰু ঘড়ী তাৰ খুব প্ৰিয় দেখিলেই তাক লাগে দেখিছেনে ধুনীয়া লাগিছে ন গাড়ী উঠা হোৱাই নাই এখনৰ পিছত এখন গাড়ী ৰখি আছে গতিকে চানাকণ খাই লওঁ দি দিয়া নাকে আমাক হ'ব ভিতৰৰ পৰা তাতে দি দিয়া বাহিৰৰ পৰা দিছে
ৰাসৰ পৰা আহিলোঁ। ৰাসৰ পৰা আহি আমি আজাৰাত এখন ৰেষ্টুৰেণ্টত সোমালোঁ ৰাতিৰ সাজ খাবলৈ। আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে চৰ্দাৰ জিদা ধাবা। আৰু এই আমাক ৱেলকাম চুইট ডিছ দিলে, চুজি কা হালৱা। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ নান, ৰাইচ, চিকেনৰ ৰেডি আইটেম আৰু দাল তড়কা। আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।